হাই এভৰিৱান, ভিলেজ ইটিং মাইনুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিও মই আপোনালোকৰ লগত ভাত খাব আহিলোঁ। মোৰ ভাতৰ লগত আজি কি কি আছে জনাই দিওঁ দিয়ক। এই হৈছে বেঙেনা ভাজি, আলু পিটিকা, ৰঙালাও পিটিকা আৰু এই পালেং শাকৰ চাটনি। ইফালে বুট দুটামান লৈছোঁ আৰু বেঙেনা পোৰা আৰু আলু পোৰা। এইখিনি পিটিকি ল'ম ৰ'ব। জ্বালাও পুৰি লৈছোঁ, উখোৱা জ্বালা। যিসকলে মোৰ চেনেলটোত নতুন, প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মোক মৰমৰ আশীৰ্বাদ কৰি আগবাঢ়ি লৈ যাওক। বেঙেনা আৰু আলু পোৰা খাই বহুত ভাল লাগে। আপোনালোকৰ কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন। এতিয়া মই আৰম্ভ কৰোঁ, আপোনালোকে চাব। বেঙেনা ভাজি দি আৰম্ভ কৰোঁ। একদম চিম্পুলকৈ খাইছোঁ আজি, মাছ মাংস নাই। কেতিয়াবা এনেকৈ পিটিকাই দি খাব মন যায় বহুত। ঘৰতে পালেং শাকে
অ'কে গাইজ বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ আহিলোঁ দেই।